নমস্কাৰ আৰু ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ব্লগলৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ চাগে সকলোৰে নিশ্চয় ভাল আৰু মোৰো বাৰু ভালেই। এইকেইদিন ভিডিঅ' দিব পৰা নাই কাৰণ বেটি আৰু মোৰ একদম গাটো ভাল নাছিলে, সেইকাৰণে ভিডিঅ' দিয়া নাই। আজি ভাবিলোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। বহুত দিন ভিডিঅ' নিদিলে নিজৰো ভাল নালাগে, যিহেতু আপোনালোকক ভিডিঅ' দিব লাগে, সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। বৰ্তমান আপোনালোকে ভাবিছে চাগে আজি এইজনী সাজি কাচি ক'লৈ গৈছিলে, ক'তো যোৱা নাই আৰু আজি আলহী আহিছিলে, তাকে অকণমান ওলালোঁ, ৰিলছ ভিডিঅ' দুটামান বনালোঁ। আৰু আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব। মোৰ ইনষ্টাগ্ৰাম আইডিটো হ'ল কাব্যশ্ৰী ফুকন। যদি আপোনালোকে চোৱা নাই চাই ল'ব। আজি দাদাহেঁত আহিছে, দাদা বৌ আহিছে, সেইকাৰণে ভাবিলোঁ অকণমান ফটো কেইখনমান তোলোঁ আৰু লগতে ৰিলছ ভিডিঅ' দুটামান বনাওঁ, তাকে আপোনালোকে। আৰু পিছফালে যে দেখিছে এইকেইটা হ'ল সৰিয়হ আৰু লগতে এটা আছে তেলৰ টিং। যিহেতু এইখিনি কুটাবলৈ নি ঘৰতে ভাবিছোঁ সৰিয়হ তেল অকণমান পিচাওঁ, সেইকাৰণে। আৰু যিহেতু ভালেই লাগে ন সৰিয়হ তেল, খাটি সৰিয়হ তেল খাব লাগে। আৰু মোৰ ছোৱালীকো অকণমান প্ৰয়োজন হৈ থাকে সৰিয়হ তেল, যিহেতু তাই পানী লগা কাহ এইবোৰ হৈয়ে থাকে, সেইকাৰণে ভাবিলোঁ তাইৰ কাৰণেও প্ৰয়োজন হ'ব, সেইকাৰণে সৰিয়হ অলপমান আনি পিচাই থওঁ বুলি ভাবিলোঁ। সেইখিনিতে একদিন হোৱা নাই পিছোৱা, অকণমান বতৰটো খুব ডাৱৰীয়া হৈ আছে, সেইকাৰণে ইয়াতে থৈ দিয়া হৈছে। তেতিয়াহ'লে এতিয়া মই ভাত বনাম, আপোনালোককো দেখুৱাওঁ এতিয়া কি বনাওঁ কি কৰোঁ, আৰু নবৌহঁতকো দেখুৱাম বাৰু, দাদাহঁতকো দেখুৱাম। তেতিয়াহ'লে ভিডিঅ'টোক আপোনালোকে চাই দিয়ক শেষৰলৈকে, আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। তেতিয়াহ'লে ব'ল। আজি একেবাৰে কাপোৰ চাপোৰ খুলি আহি গ'লোঁ, যিহেতু এতিয়া ভাতত লাগিম, সেইকাৰণে অকণমান কাপোৰখিনি সলাই লৈছোঁ। আৰু মই এতিয়া বনাম, এয়া হ'ল গাহৰি মাংস। তাৰপিছত মই প্ৰথমতে মানে আলু কাটি ৰাখিছিলোঁ, মানে ভিডিঅ'টো অকণমান ফ'কাছ কৰা নাই। এয়া মই প্ৰথমতে আলু কাটি ৰাখিছিলোঁ, তাৰপিছতে এইখিনি মই পিঁয়াজ প্ৰয়োজন অনুসৰি লৈ লৈছোঁ। এতিয়া মই বনাই লওঁ। এতিয়া অকণমান সন্ধিয়া হৈছে, কেমেৰা কোৱালিটিটো ইমান ভাল নহ'ব পাৰে, আৰু মই এইফালে ভাত উঠাই দিলোঁ, ভাত হৈ আছে এইফালে, আৰু আপোনালোকে চাই থাকক। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। যিহেতু সদায় গাহৰি মাংস ৰেচিপি দিয়ে থাকোঁ, আজি নেদেখুৱালোঁ আৰু তেনেই চিম্পুলকৈ বনাইছোঁ, সেইকাৰণে দেখুৱাও নহ'ল। কেতিয়াবা বাৰু একেবাৰে দেখুৱাম যেতিয়া ভালকৈ বনাওঁ। এয়া মোৰ আজি এখন চিম্পুল থালি ৰেডি হৈ গ'ল। এয়া গাহৰি মাংস, আৰু ইমানকৈ নেদেখুৱালোঁ গাহৰি মাংস ৰেচিপিটো, কাৰণ সদায় দিয়ে থাকোঁ, সেইকাৰণে ইমানকৈ নেদেখুৱালোঁ, আৰু তেনেই চিম্পুলকৈ বনালোঁ। আৰু এতিয়া দাদাহঁতক মই দি দিছোঁ খাবলৈ। এয়া দাদা আৰু নবৌৰ কাৰণে মই ৰেডি কৰি থৈছোঁ। এতিয়া দাদাতে খাব, তাৰপিছত মই তেওঁলোকক দেখুৱাই আছোঁ। 1000 years later. হেই গাইজ, মই আপোনালোকক লগ পাইছোঁ একেবাৰে পিছদিনাখন, কাৰণ কালি আৰু ভিডিঅ' কৰা নহ'ল, বহুত মানে লৰালৰি হ'ল, সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ। দাদাহঁত আহিছিলে দিনতে, তেওঁলোক আহিছিল ঘূৰি যাম বুলি, কিন্তু মই ৰখালোঁ যে ভাত খাই যাব, বহুত দিনৰ মূৰত আহে যিহেতু, ভাত খাই যাবলৈ ৰখালোঁ। সেইবোৰ কৰি থাকোঁতে মানে অকণমান নবৌৱে মই মিলি কেইখনমান ফটো উঠিলোঁ, দুটামান ৰিলছ বনালোঁ, সেইকাৰণে অকণমান সময়টো মানে দেৰি হৈ গ'ল, সেইকাৰণে খুব লৰালৰি হৈ গ'ল। ভাত বনালোঁ, বেলেগ একো নাই বনোৱা, অকল মাংস বনালোঁ, তেনেকৈ খুৱাই বোৱাই দাদাহঁতক মানে পঠিয়াই দিলোঁ। আৰু আপোনালোকক যিহেতু মই কৈছিলোঁ দেখুৱাম বুলি, কিন্তু ইমানেই লৰালৰি হ'ল, সেইকাৰণে দেখুওৱা নহ'ল। মই বেলেগ এদিন বাৰু নিশ্চয় দেখুৱাম। আৰু এতিয়া সময় হৈছে 2টা বাজিবলৈ হ'ল। মই এতিয়া অকণমান কাম বন কৰি আজৰি হৈ বাহিৰত বহি আছোঁ। আৰু এইজোপা দেখিছেনে, এইজোপা হ'ল এজোপা বনৰীয়া ফুল, মানে ধৰক মই আজি পিছফালত গৈছিলোঁ, পিছফালে দেখিলোঁ এইজোপা ধুনীয়াকৈ ফুলি আছে। কি ফুল কি হয় বিশেষ একো নাজানো, কিন্তু মোৰ ভাল লাগিলে, সেইকাৰণে ভাবিলোঁ এইজোপা ফুলি আছে ইমান ধুনীয়াকৈ, ভাবিলোঁ ভিতৰত হ'লে নিশ্চয় ভালেই লাগিব, সেইকাৰণে মই এইজোপা উঠাই লৈ আহিলোঁ, আৰু আপোনালোকক মই ওচৰৰ পৰা দেখুৱাম বাৰু।
ফুলজোপা হ'ল এইজোপা প্ৰায় বাৰীতে ফুলে বাৰু মানে বাৰী তেনেকেই ফুলা দেখিছোঁ কিন্তু ফুল ফুলে আৰু ইমান ধুনীয়াকৈ ফুলি আছে ইমান ধুনীয়া এজোপা ফুল সেইকাৰণে ভাবিলোঁ ভিতৰতে লৈ যাওঁ ভিতৰত ৰুই থ'লেও ধুনীয়া লাগিব খুব ধুনীয়া লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন মোৰ কিন্তু খুবেই ভাল লাগিছে আৰু যিহেতু মানে ফুল মই খুবেই ভাল পাওঁ খুব ভাল লাগে আগতে তেনেকুৱা মানে সুবিধা নাছিলে সময় নহয় আচলতে সুবিধা নাছিলে যে ফুলখিনি লগাওঁ কিবা কৰোঁ আজি অতদিনে মই সেইখিনি কৰা নাই কিন্তু এতিয়া মানে য'তে ফুল দেখোঁ তাতে মোৰতো বেছি সোমাই গ'ল কিন্তু ইণ্টাৰেষ্টটো বেছি হৈ গ'ল ফুলৰ প্ৰতি সেইকাৰণে খুবেই ভাল লাগে ফুল বুলি ক'লে আৰু ফুলখিনিও খুব ধুনীয়াকৈ যত্ন লোৱা হৈছে মোৰ আপোনালোকে দেখিয়ে থাকে প্ৰায় ফুলখিনি ধুনীয়াকৈ বাঢ়িছে সেইকাৰণে এতিয়া য'তে যি ফুল দেখা হয় মানে পটককৈ লৈ অহাই হয় সেইকাৰণে ভাবিলোঁ আপোনালোককো এইজোপা দেখুৱাওঁ শ্বেয়াৰ কৰোঁ আপোনালোকৰ আগতো আৰু কেনেকুৱা লাগিছে জনাব দেই বাৰু ভালেই লাগিছে আৰু আজি এটা আছে গুড নিউজ ভাল খবৰ আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে শেষত গম পাব কি হয় খবৰটো মই শেষত আপোনালোকক নিশ্চয় জনাম খবৰটো কি হয় মানে কেনেকুৱা ধৰণৰ খবৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব আজি হ'ল অকণমান বতৰটো ডাৱৰীয়া যিহেতু বৰষুণো অকণমান দি আছে কাপোৰখিনি আনি থ'লোঁ ভিতৰতে সেইকাৰণে শুকোৱা নাই ভালকৈ সেইকাৰণে ইয়াতে অকণমান মেলি থ'লোঁ বেটী কাপোৰ হয় সেইকাৰণে অকণমান মেলি থৈ দিছোঁ আৰু সেইজনী হ'ল বেটী তাইক লৈ আছে তাই এইমাত্ৰ শুই উঠিছে আৰু তাইক মই এতিয়া ল'ম বাৰু এইজনী হ'ল আমাৰ ধুনু বহুত দিন আপোনালোকে দেখা নাই ভিডিঅ'টো লোৱা নাই বহুত দিন হ'ল অকণমান গাটো ভাল নাছিলে এইকেইদিন অকণমান ভাল হৈছে বাৰু ন ধুনু মই ভাল পাইছোঁ কৈ দিয়া মই ভাল পাইছোঁ ন আৰু এইকেইদিন অকণমান গাটো ভাল হৈছে আৰু মোৰো মানে অকণমান ভাল হৈছে কাৰণ তাইৰ গাৰ ভাল নাথাকিলে মোৰো অকণমান কষ্ট হয় কাৰণ তাই কান্দি থাকে সেইকাৰণে ন ধুনু আমাৰ ধুনুৱে পানী খাব এতিয়া অকণমান পানী খুৱাওঁ যিহেতু তাই এতিয়া 7 মাহ হ'ল আৰু বেলেগ তাই একো খোৱা হোৱা নাই কাৰণ তাই অন্নপ্ৰাশনৰ নিয়মটো কৰা নাই সেইকাৰণে তাইক মই পানী লগতে মেৰিগ'ল্ড বিস্কুট খুৱাওঁ আৰু লগতে মই চেৰেলেক্স দিওঁ কেতিয়াবা লেক্ট'জেন চেৰেলেক্স নোখোৱাওঁ বাৰু লেক্ট'জেন খুৱাওঁ কেতিয়াবা তেনেকৈ আৰু এতিয়ালৈকে মই তাইক বেলেগ খোৱা হোৱা নাই খোৱাম বাৰু লাহেকৈ এতিয়া 7 মাহ হৈছে 7 মাহৰ লাষ্টত তাই এটা নিয়ম আছে মানে অন্নপ্ৰাশনৰ যোনটো নিয়ম সেই অন্নপ্ৰাশনৰ নিয়মটো কৰি পিনে তাইক মই কিবাকিবি অলপ তেতিয়া খুৱাব পাৰিম আৰু এতিয়া চাগে ভোক লাগে অকণমান ভোক লাগে ন তোমাৰ সেয়াই আৰু চাই থাকক ভিডিঅ'টো আপোনালোকে আৰু এতিয়া ধুনু যিহেতু শুই উঠিছে তাইক মই অকণমান খুৱাই লওঁ আৰু হে গাইজ লগ পাইছোঁ মই আপোনালোকক একেবাৰে কিছু সময়ৰ পাছত যিহেতু মই আপোনালোকক কৈছিলোঁ যে এটা ভাল খবৰ আছে ভাল খবৰটো হৈছে এয়া মানে এখন আমাৰ ঘৰলৈ আনিছে নতুন গাড়ী মানে বাইক তাকে ভাবিলোঁ আপোনালোকৰ আগত দেখুৱাওঁ কেনেকুৱা লাগিছে জনাব ঘৰলৈ যিকোনোৱে বস্তু হওক লাগিলে সৰু হওক ডাঙৰ হওক যিকোনো বস্তু আহিলে খুবেই ভাল লাগে মনটো তাকে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ সেইকাৰণে আজি নতুন বাইকত উঠি যাবলৈ ৰেডি হৈ আছোঁ মাৰ ঘৰলৈ যাওঁ এতিয়া মই মাৰ ঘৰত সোমাই পিনাই মই টাউন যাম আজি যিহেতু আনিছে সেইকাৰণে আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিছে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে সামৰিছোঁ বাই